সো আজি মই নেক্সট ভিডিঅ'লৈ আহিছোঁ পাৰ্ট 2 যে আমি প্ৰথম দিনা আলোচনা কৰিছিলোঁ যে বেছিক যিখিনি শ্বেয়াৰ মাৰ্কেট এণ্ট্ৰি দিয়াৰ কাৰণে যিখিনি বেছিক দৰকাৰ আছিল তাৰ ওপৰত আমি থুলমূল এটা আলোচনা কৰিছিলোঁ আৰু মই কৈছিলোঁ যে মই ডিটেইলছত আহিম আগৰখনো আছিল হ'লেও মই আজি ডিটেইলছৰ যেনে ক্লাছিফিকেশ্যন অফ শ্বেয়াৰ ষ্টক এণ্ড হাউ ইট ৱৰ্ক এইটো বাদ দিয়া হোৱাট ইজ ইণ্ডেক্স আজি ক্লাছত নাই আজি ক্লাছত আছে ইনভেষ্টমেণ্ট হুইচ ইজ ছ' ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট এইটো বহুত দৰকাৰ ইয়াৰ কথাটো হ'ল যেতিয়া আমি পাৰ্ট 1ত কৈছিলোঁ যে শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং ফৰ বিগিনাৰ নিউ ট্ৰেডাৰ বেছিক আছিল কি হোৱাট ইজ ডিমেট একাউণ্ট হোৱাট ইজ ট্ৰেডিং একাউণ্ট এণ্ড হোৱাট ইজ শ্বেয়াৰ নেক্সট আছিল কি ক্লাছিফিকেশ্যন অফ শ্বেয়াৰ্ছ ষ্টক এণ্ড হাউ ইট ৱৰ্ক what is index, what is investment, what is intraday, what is FNO and other things. So এনেও আমিতো ইনভেষ্ট কৰিব বিচাৰোঁ না আমি যেনেকৈ পইচা ইনভেষ্ট মানে কি আমি ক'ত ইনভেষ্ট কৰোঁ মেক্সিমাম ইনভেষ্টত কি হয় পইচা আমি ৰিটাৰ্ণ আশা কৰোঁ মেক্সিমাম নহয় গোটেই ইনভেষ্টতে কি পইচা ৰিটাৰ্ণ আশা কৰে আৰু ৰিটাৰ্ণৰ ৰেচিঅ'টো কি ধৰণত হোৱা উচিত একচুৱেলি আমি ইনভেষ্টমেণ্টত ক'ত ভুল কৰোঁ আমি আজি যদি এজন মানুহৰ যদি 30 বছৰ 30 ইয়াৰ্ছ যদি বয়স হয় সেই মানুহজন 10-15 বছৰত কৰ'ৰপতি হ'ব পাৰে কম ইনভেষ্ট কৰিও কিন্তু আমি ইনভেষ্ট কৰি বেছি প্ৰফিটৰ মুখ দেখিব কিয় নোৱাৰোঁ কওকচোন আমি এনেকুৱা জেগাত ইনভেষ্ট কৰোঁ য'ত বহুত জলদি মানে আমি কৰ'ৰপতি হ'ব লাগে আৰু তাত কি হয় সদায় জিৰ' চান্স থাকে চাব এতিয়া মই আজি এটা এই ক্লাছত ইনভেষ্টমেণ্টতো বহুত লম্বা হ'ব ভিডিঅ' হ'লেও আজি থুলমূলকৈ মই অকণমান এটা আইডিয়া এটা দিম হা বহুত ইম্পৰ্টেণ্ট চাব কিয় দৰকাৰ আপুনি গম পাব অলপ পিছত ঠিক আছে আহক যেনিবা এতিয়া আমি ডাইৰেক্ট আমি ক'ত আহিম অনলাইনত মই এটা দেখুৱাই দি আছোঁ আচ্ছা আমি এটা চিপ কেলকুলেটৰ লৈছোঁ অনলাইন চিপ কেলকুলেটৰ যদি আমি মান্থলি চিপত SIP চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনিং যদি আমি মান্থলি যদি আমি ইয়াত আছে 25,000 আমি যদি মাত্ৰ 10,000 নাই 5,000 কৈ দিওঁ 5,000 ইনভেষ্ট কৰোঁ মান্থলি যদি 5,000 ইনভেষ্ট কৰোঁ আৰু যদি আমি যদি ধৰি লওক 20% কিমান এই অলপ অসুবিধা হ'ব পাৰে এইফালে এইটো 20% হা 20% এই কেবুলডাল আহিছে নেকি যি নহওক 20% যদি আমি মানে ইণ্টাৰেষ্ট পাওঁ প্ৰফিট পাওঁ থ্ৰু দ্য ইয়াৰ যদি মান্থলি 5,000কৈ আমি ইনভেষ্ট কৰোঁ যদি আমি পিৰিয়ডটো ৰাখোঁ কিমান যদি পিৰিয়ডটো আমি 20 ইয়াৰ্ছত ৰাখি দিওঁ 20 ইয়াৰ্ছ ৰাখোঁ তেতিয়াহ'লে ইয়াত কেলকুলেশ্যন আহিছে কি আমাৰ ইনভেষ্টমেণ্ট হ'ব কেপিটেল হ'ব প্ৰিন্সিপাল কেপিটেল এইটো 12 লাখ টকা আৰু আমি কিমান পাম 1,11,00,000 টকা 80,970 টকা আমি তাত ইণ্টাৰেষ্ট পাম মানে প্ৰফিট পাম আৰু টোটেল হ'ব আমাৰ 1,80,970 হ'ব ঠিক আছে এতিয়াৰ দিনত যদি আপুনি মান্থলি মাত্ৰ 5,000 জমাব পাৰে মানে যদি মাত্ৰ 5,000 পাৰে তেতিয়াহ'লে অলমষ্ট প'ৰ মানে কোনো মানে প্লেনিং নাই 10,000 যেনেকৈ হ'লেও কৰিব লাগিব মান্থলি ঠিক আছে যদি আমি 10,000 কৰোঁ 10,000 কৰোঁ চাব আৰু যদি আমি 20% থ্ৰু দ্য ইয়াৰ আমি আৰ্নিং কৰোঁ তেতিয়াহ'লে পিৰিয়ড যদি আমি 20,000 লওঁ দেন উইল গেট 2,47,61,940 rupees আৰু যদি আমি কষ্ট কৰি যদি ইয়াৰলি 30% যদি ইনকাম কৰিব পাৰোঁ দেন উইল গেট আফটাৰ 20 years অলমষ্ট 9 crore
চাব মই বহুত ডাঙৰ সপোন দেখুৱাই নাই ইয়াৰ মানে মই প্লেনিংটো কৈ আছোঁ আমি ক'ত মানে একচুৱেলি এইটো কেলকুলেটৰ এটা জাষ্ট গ্ৰ'ৰ পৰা কেলকুলেটৰ দিয়া আছে বহুত কেলকুলেটৰ পায় অনলাইনত এতিয়া আমাৰ কথাটো হ'ল 10,000 আমি কষ্ট কৰি হ'লেও মান্থলি জমা কৰিম এটা চাকৰিলে পাৰে আৰু যদি প্লেনিং ধৰ আমি প্লেনিং এটা কৰিম ঠিক আছে এতিয়া 30% যে আপুনি ইনকাম কৰিব থ্ৰুআউট দ্য ইয়াৰ এইটো সহজটো নহয় আৰু আপুনি 20 বছৰ কিয় ৰখিব যদি 20 বছৰ 30 বছৰটো আৰু বহুত আপুনি পাগলা হৈ যাব দেই যাব 30 ইয়াৰ্ছৰ বহুত 121 কোৰ্চ হৈ যায় 30 ইয়াৰ্ছৰ নকওঁ কাৰণ আমাৰ কি হয় মানুহজনে সলকান পইচা লাগে আৰু আৰ্জেণ্ট পইচা লাগে কিন্তু ইনভেষ্টটো নকৰে লাষ্টত গৈ গৈ সেই যিটো আমি টাৰ্গেট আছিল 30 ইয়াৰ্ছ 20 ইয়াৰ্ছ সেইটো পাৰ হৈ গুচি যায় লাষ্টত আমদানো লগোৱা নহ'ল আম খোৱাও নহ'ল ঠিক আছে আমাৰ যেনেকৈ নহ'লেও মইতো সেইটোৱেতো কৈ আছোঁ আমাৰ কি হ'ল আমি যেনেকৈ নহ'লেও বছৰত 20% ল'ম কেনেকৈ ল'ম সেইটো কাৰণে শ্বেয়াৰ মাৰ্কেট শিকিব লাগে আমি শ্বেয়াৰত ইনভেষ্ট কৰি 20%টো মিনিমাম ল'ব এজন মানে পাৰে বছৰত ঠিক আছে এইখিনি লৈ যদি 10,000কেও ইনভেষ্ট কৰে 5,000লৈ আধা হ'ল দেখা দেখি কথা 1,000লৈ কিবা এটা হ'ল কিন্তু বহুত ডাঙৰ ইনকাম আমাৰ কি হয় মানুহখিনি LICত থৈ লাষ্টত গৈ কিনে অকণমান টকা পাই বুঢ়া কালত য'ত নেকি আলু খাব নোৱাৰে গম পাইছেনে নাই গতিকে এই যিটো প্লেনিং এই প্লেনিংটো মই শিকাওঁ শ্বেয়াৰ মাৰ্কেটত কি হয় শ্বেয়াৰ মাৰ্কেটত কিছুমান শ্বেয়াৰ থাকে কোন টাইমত বাঢ়ে কমে তোৰ সেই আইডিয়াটো মই ইয়াত শ্বেয়াৰ কৰিব পাৰোঁ তোৰ 20% মোটামুটি গেৰাণ্টেড পায় যদি দেশত বহুত ডাঙৰ মানে এনেকুৱা আপদ নাহে ধৰ যুদ্ধ বিগ্ৰহ বহুত ডাঙৰ কথা নাই এনে হৈ যায় আৰু যদি কিন্তু আমাৰ লেংথটো ৰাখিব লাগে এতিয়া লেংথটো আপোনাৰ যেনিবা এজ হৈ আছে 40 50 30 আপুনি যেন এৰি দিলে ইমান বছৰ মই ৰখিব নোৱাৰোঁ কিন্তু আপোনাৰ যিটো ল'ৰা বা ছোৱালী হৈ আছে আজি 1 বছৰ 2 বছৰ 5 বছৰ 6 বছৰ 10 বছৰ বয়স তাৰ কাৰণে আপুনি কিয় 5,000 টকাৰ প্লেনিং কৰিব নোৱাৰে যদি 5,000 টকাৰো প্লেনিং কৰে চাব অনলি যদি 5,000 প্লেনিং কৰে দেন অলছ' উইল গেট আফটাৰ 21 years I fix here 20 years then 1 crore 23 lakhs after 20 years ডিগ্ৰী যেতিয়া পঢ়িব ডক্টৰ পঢ়িব তোমাক পইচা ছাপৰ্ট দিয়ে গোটেইখিনি চাব সেইকাৰণে প্লেনিং বহুত ইম্পৰ্টেণ্ট কিন্তু আমাৰ মানুহখিনি কি হয় থাৰ্ড পাৰ্টি SIP মিউচুৱেল ফাণ্ড থাৰ্ড পাৰ্টিৰ ওপৰত যাৰ সিহঁতে লুটি বুটি খায় তে আপোনালোকে ইনচাইড যিটো কাৰবাৰ চলে সেইটো গম নাপায় সেইকাৰণে নিজেই অলপ চলপ শিকক এটা নিজৰ ডিমেট একাউণ্ট ট্ৰেডিং একাউণ্ট থকাটো বহুত দৰকাৰ এতিয়া আহক মই যে কৈছিলোঁ হোৱাট ইজ ইনভেষ্টমেণ্ট আমি ইনভেষ্ট কি ধৰণ কৰিব লাগে আমাৰ মানুহ আজিলৈ LIC খুলিয়ে দুৰ্বল হৈ গ'ল আনকি LIC প্ৰিমিয়ামো ক'ৰ পৰা দিয়ে LIC প্ৰিমিয়ামো ক'ৰ পৰা দিয়ে পাৰ্চনেল লোন লৈ কিনে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম পেইড কৰে ইটছ ভেৰি ৰং গতিকে এই এজেণ্টখিনি যি আছে বহুত নহয় বহুত বেছি কিন্তু দেই আধাই গাধা সিহঁতে খালি নিজৰ কমিশ্যনৰ কাৰণে অ'ত ত'ত আলহী মানুহখিনি সিহঁতৰ লগৰ আলহী মানুহক ঠগাব কাক ঠগাব পাৰিব অচিনাকি মানুহ ইম্পচিবল অ'ত ত'ত LIC খোলাই কিনে নিজৰ কমিশ্যনৰ কাৰণে 2মান বছৰ বা 2টা ফাৰ্ষ্টটো প্ৰিমিয়াম ইহঁতে বহুত জোৰ দিব আপুনি যেনেকৈ ইনভেষ্ট কৰি হ'লেও আপোনাৰ পৰা ল'ব বাকীখিনি আপোনাক গুৰুত্ব নিদিয়ে বাকীটো বাদ দিয়ক কিন্তু এইটো কি কথা আছে ইঞ্চুৰেঞ্চ কৰক মই ছাপৰ্ট কৰোঁ ইঞ্চুৰেঞ্চ কৰক কোনটো কৰক টাৰ্ম ইঞ্চুৰেঞ্চ অনলি TRM টাৰ্ম ইঞ্চুৰেঞ্চ কৰক বাকী নকৰক বাকী SIPতে থওক য'তেই থওক ইয়াতকৈ বেছিকৈ পাব কিন্তু আমাৰ যদি আইডিয়াৰ হিচাপত কৰা যায় এতিয়া আমাৰ যিটো আইডিয়া আছে আমাৰ আইডিয়াত যদি কৰা যায় মানে শ্বেয়াৰ মাৰ্কেট শিকি কিনে বুজি কিনে নিজৰ এটা ডিমেট একাউণ্ট খোলক নিজে ইনভেষ্ট কৰক বছৰত 20% 5% 10% লৈতো আপত্তি নাই আপোনাৰ CPF ইমান দিব নোৱাৰে নহয় কাৰণ সিহঁতৰো ভাগ আছে ঠিক আছে বাৰু ইনভেষ্টমেণ্টটোৰ এইকাৰণে ক'লোঁ আমাৰ মানুহৰ কনচেপ্টটো ইনভেষ্টমেণ্টত নাই আৰু দ্বিতীয় কথাটো হ'ল আমাৰ কি হয় সমস্যাটো সকলোতকৈ ডাঙৰ সমস্যাটো হ'ল মই অকণ চেঞ্জ কৰি দি আছোঁ চেমটো
আমাৰ ডাঙৰ সমস্যাটো কি হ'ল আমাক না স্কুলত শিকায় না আমাক ঘৰত শিকায় না আমাক ফাদাৰে শিকায় না আমাক মাদাৰে শিকায় না আমাক টিচাৰে শিকায় কি ধৰণত ইনভেষ্ট কৰিব লাগে কি কৰিব লাগে কোনো নিশিকায় কিন্তু আমি সেইটোৱে বিচাৰোঁ লাষ্টত গৈ কিনে কিয় কি আমাৰ যেনেকৈ নহ'লে আমি ইনভেষ্ট আৰু পইচাটো বনাবলৈ ইনভেষ্ট কৰিব লাগিব আপুনি চাকৰি কৰে কিবা কৰে ল'ৰা ছোৱালী আছে এনে হওঁতে আমি ইনভেষ্ট কৰিব লাগিব আমি সেইকাৰণে ইণ্ডিয়ান আমি আগবঢ়াটো বহুত দেৰি বাকী আছে এই নাজানাৰ কাৰণে কিন্তু আপুনি কিছুমান আপুনি গুগল কৰি চাব যিবিলাক আপোনাৰ আজিৰ দিনত 5টা কাণ্ট্ৰি উঠাই ল'ব 1 2 টপ কাণ্ট্ৰি উঠাই ল'ব সিহঁতৰ ইনভেষ্টমেণ্ট ৰেচিঅ' চাব আৰু সৰু ল'ৰাও ইনভেষ্ট কৰে বাচ্চাবোৰে ইনভেষ্ট কৰে চব ইনভেষ্ট কৰে আৰু ইণ্ডিয়াত যদি চাব লগা আছে সেইটো হৈছে গুজৰাটত চাব সকলোৱে ইনভেষ্ট কৰে বাচ্চাৰ পৰা শ্বেয়াৰত ইনভেষ্ট কৰে বাৰু যি নহওক মই এইখিনি নাহোঁ কিন্তু কথাটো হ'ল আমাৰ যি আমি বেছিক হিচাপত গৈ আছোঁ আজি মই অকল ভিডিঅ'ত দীঘলীয়া নকৰোঁ মানুহে চাই বেয়া পায় আৰু মোৰ বহুত বস্তু ডাঙৰ ছেটআপ বনোৱাও নাই মোৰ হাতত সময় নাথাকে মই কৈছোঁ যে দেওবাৰে এটা ভিডিঅ' পাব চ' ডিমেট একাউণ্ট সিদিনাখন কৈছোঁ ট্ৰেডিং একাউণ্টো কৈছোঁ মানে শ্বেয়াৰৰ ওপৰতো অলপ ডিছকাছ কৰিছোঁ আৰু ডিটেইলছত কৰিম কিন্তু ক্লাছিফিকেশ্যনত কৰিম যেতিয়া আপোনালোকে ডিমেট একাউণ্ট খুলিব বা মোক কমেণ্টতো জনাব ডিমেট একাউণ্ট খুলিব কি ধৰণৰ শ্বেয়াৰত ইনভেষ্ট কৰিব পাৰে কি লাগে তেতিয়াও মই এটা ভিডিঅ' বনাই দিম বা মই এডভান্সত দিম যদি সময় পাওঁ আৰু যদি কমেণ্ট থাকে ধৰ মই ইমিডিয়েট বনাই দিম ইণ্ডেক্সটো মই কাম কিন্তু ইনভেষ্টমেণ্ট সকলোকে ডাঙৰ কথা এনি হওঁ আমি শ্বেয়াৰ মাৰ্কেটৰ ভিতৰত ইনভেষ্টমেণ্টৰ ওপৰতে আহি আছোঁ গতিকে এইখিনি বহুত জনা দৰকাৰ তো আজিলৈ দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত মই শিকাম ক্লাছিফিকেশ্যন অফ শ্বেয়াৰ এণ্ড ষ্টক হাউ ইট ৱৰ্কছ এইটো পাৰ্ট 2 হিচাপত আজি ভিডিঅ'টো বনাইছোঁ short video almost so thank you very much